যে সাধু আপোনাক আগত শুনাম, সেই সাধুটো শুনিলে গম পাব যে মানুহৰ জীৱনৰ কেনেকৈ পৰিৱৰ্তন হ'ব পাৰে। এতিয়া ধৰি লওক এজন খুব দুখীয়া ল'ৰা আছিল। সি লোকৰ ঘৰৰ দিনটো কাম বন কৰি খাই থাকে, খাই বৈ তাৰ জীৱন নিৰ্বাহ চলি আছিল। তো সেই চলি থকা মুহূৰ্ততে যেতিয়া তেওঁ সদায় ভাবে, ৰাতি গধূলা কাম কৰি আহে, খায়, ৰাতিপুৱা ৰাতি সদায় ভাবে যে মোৰ জীৱনটো এনেকেই পাৰ হ'ব নেকি, ভগৱানক সদায় প্ৰাৰ্থনা কৰে, কিন্তু সি তাৰ উত্তৰটো আজিলৈকে সম্পূৰ্ণভাৱে পোৱা নাছিল। তেতিয়া সি কি কৰিলে, মানুহে কোৱা শুনিছে যে বৌদ্ধদেৱৰ ওচৰলৈ লগ গ'লে তাৰ সঠিক পথটো সি মানে লাভ কৰিব। তেতিয়া সি থিৰাং কৰিলে যে বৌদ্ধদেৱে তেওঁ লগ কৰিবলৈ যাব। এদিন পুৱাই সি ঘৰৰ পৰা ওলাই গ'ল। ওলাই বহু দূৰ যোৱাৰ পিছত যেতিয়া সন্ধিয়া হ'ল, মানে আন্ধাৰ, পৃথিৱীলৈ আন্ধাৰ নামি আহিল, সেই মুহূৰ্তত সি একো বাট বিচাৰি পোৱা নাছিলে ক'লৈ যাব। হঠাৎ এগৰাকী মানুহৰ চাকি জ্বলি থকা দেখি, পোহৰ দেখি পেলাই জপনাখন খুলি সোমাই গ'ল। দৰ্জাখন টুকুৰ দিলে। নক কৰাৰ পিছত মানুহ ঘৰৰ পৰা ছোৱালীজনী ওলাই আহি দৰ্জাখন খুলি দিলে। ইমান সুন্দৰ ধুনীয়া ছোৱালীজনী সি দেখিলে, কিন্তু ছোৱালীয়ে তাক মাতিব পৰা নাই। তাৰপিছত দেউতাকে ওলাই আহি তাক বহিবলৈ দিলে। সেৱা খোৱা বোৱাৰ পিছত তাক সুধিলে, তুমিনো ইমান ৰাতিখন ক'লৈ আহিছিলা? তেতিয়া সি গোটেই সবিশেষ ক'লে যে মই বৌদ্ধদেৱৰ ভগৱানৰ ওচৰত লগ কৰিবলৈ আহিছোঁ, যে মোৰ এনেকুৱা কণ্ডিশ্যন। তেতিয়া ছোৱালীজনী দেউতাকে ক'লে যে তুমি আমাৰ ছোৱালীজনীৰ হৈ এটা প্ৰশ্ন ভগৱানক ক'বাচোন, মোৰ ছোৱালীজনী ভাল কৰি দিবলৈ। এতিয়া গোটেই জীৱনটো এনেকেই পাৰ হ'ব নেকি? তেতিয়া সি প্ৰতিশ্ৰুতি যে হ'ব, যে আপোনালোকৰ কথা প্ৰশ্নটো মই তেওঁৰ আগত ক'ম। তেতিয়া পাছদিনাখনি সি পুৱাই আকৌ মানুহজনক প্ৰতিশ্ৰুতি দি ৰাতিপুৱা ওলাই গুচি আহিলে। আকৌ গৈ একদম নদী এখন পালে, ডাঙৰ নদী সি পাৰ হ'ব লাগে। নদীখনৰ পাহাৰটো পাবৰ কাৰণে, পৰ্বতটোৰ ওচৰলৈ যাবৰ কাৰণে সি এখন নদী পাৰ হ'ব লাগিব। নদীখনত একো নাও চাও সি দেখা নাই। কাছ এজনী, ডাঙৰ কাছ এজনী ৰৈ আছিলে। তেতিয়া কাছজনীক ক'লে যে আপুনি মোক এই নদীখন পাৰ কৰাই দিব পাৰিব নেকি? তেতিয়া কাছজনীয়ে ক'লে পাৰিম, পিছে তুমি ইমান দূৰ কিয় নদীখন পাৰ হ'ব বিচাৰিছা, ইমান দূৰলৈ যাব বিচাৰিছে? তেতিয়া ক'লে যে তাত এজন বৌদ্ধদেৱ নামৰ এজন ভগৱান আছে, তেখেতৰ ওচৰলৈ মোক গৈ মোৰ জীৱনৰ গোটেই কাহিনী তেওঁ কাছজনীক ক'লে। তেতিয়া ক'লে হ'ব মই পাৰ কৰাই দিম, কিন্তু তুমি মোৰ বিষয়ে তুমি এটা সুধিব লাগিব। মই আজি বছৰ ধৰি ইয়াত এই নদী ইয়াতে পৰি আছোঁ, হাজাৰ বছৰ পৰি আছোঁ, কিন্তু মোৰ এই পৃথিৱীৰ চলংখন মানে পৃথিৱীৰ চলংখন আঁতৰাব নোৱাৰাৰ কাৰণে মই আজি ঘঁৰিয়াল হ'ব পৰা নাই। তেতিয়া ক'লে যে হ'ব, তোমাৰ কথাটো মই ভগৱানৰ আগত প্ৰশ্নটো কৰিম। তাৰপাছত সি তেতিয়া কাছজনীয়ে তাক নদীখন পাৰ কৰাই দিলে। নদীখন পাৰ কৰি গ'ল, তাৰ পৰ্বত তাৰ সন্মুখত পালেগৈ। পৰ্বতত উঠিব সি পৰা নাই। তেনেকুৱাতে সেই যাদুঘৰজনে বহি থকা দেখিলে। যাদুঘৰজনক ক'লে যে যাদুঘৰ, আপুনি মোক এই পৰ্বতটোৰ ওপৰলৈ মানে বৌদ্ধদেৱৰ ওচৰলৈ আপুনি মোক উঠাই দিব পাৰিব নেকি, আপোনাৰ যাদু কৰি পেলাই? তেতিয়া পাৰিম, পিছত তুমি কিয় যাব বিচাৰা তেখেতৰ ওচৰলৈ? তেতিয়া ক'লে যে সি গোটেই তাৰ বিৱৰণটো ক'লে যে মই এনেকৈ খুজি কাটি খাই আছোঁ, কিন্তু মোৰ জীৱনটো একো উন্নতি হোৱা নাই। তেতিয়া সেই যাদুঘৰজনে সুধিলে, মানুহজনক ক'লে, ৰাজনক তুমিও মোক প্ৰশ্ন এটা উত্তৰ দিব পাৰিবা নেকি, যে সুধি দিব পাৰিবা নেকি, যে মই তোমাক পাৰ কৰাই দিম বাৰু, তেখেতৰ ওচৰতে পোৱাই দিমগৈ, খালি তুমি এটা মোক প্ৰশ্ন কৰি সুধিবা যে মই আজি বছৰ ধৰি যাদু দেখুৱাই আছোঁ, কিবা কৰি আছোঁ, কিন্তু মই কেতিয়াও মোৰ স্থানৰ পৰা মই পৰিৱৰ্তন হ'ব পৰা নাই, মই মুক্তি লাভ কৰিব পৰা নাই। তেতিয়া মোৰ কেনেকৈ মই পাৰিম, তুমি প্ৰশ্নটো সুধিবা নেকি? তেতিয়া ক'লে ঠিক আছে, মই আপোনাৰ প্ৰশ্নটো মই তেখেতক সুধিম। তাক সি গ'ল, যাদু মাৰিডাল ঘূৰাই তাক পৰ্বতৰ ওপৰত উঠাই দিলে। উঠাই দিয়াৰ পিছত সি বৌদ্ধ ভগৱানৰ ওচৰত পালে। সি ৰৈ আছে ভগৱানক লগ কৰিবলৈ, বহুত ভিৰ হৈ আছে। তাৰপিছত ভগৱানক লগ পালে। ভগৱানে প্ৰভুক ক'লে যে প্ৰভু, মই আজি বহুত দূৰৰ পৰা তোমাৰ ওচৰলৈ আহিছোঁ, তোমাক দুটামান প্ৰশ্ন সুধিবলৈ আহিছোঁ। তেতিয়া বৌদ্ধ ভগৱানে ক'লে যে মোক 3টা প্ৰশ্ন তুমি কৰিব পাৰিবা, সেই 3টা উত্তৰহে দিম, তাৰপিছত মই তোমাৰ কিন্তু। এতিয়া ডাঙৰ কথাটো হ'ল সি 3টা প্ৰশ্নটো তাক কৈ দিলে। বৌদ্ধদেৱে প্ৰশ্ন একো নকৰে, 3টাহে প্ৰশ্ন উত্তৰ দিব। এতিয়া সি প্ৰথমতে তাৰ নিজৰটো ক'বনে, নে সেই ছোৱালীজনী আজি তাৰ জন্মৰ পৰা এটা গাভৰু হৈ গ'ল, তাই মুখে মাতিব নোৱাৰে, মানে কথা ক'ব নোৱাৰে, নুশুনে ভালকৈ, সেই ছোৱালীজনীৰ বিষয়ে ক'ব। আৰু কাছটো বছৰ ধৰি নদীত ফচি আছে, সি কেতিয়াও ঘঁৰিয়াল হ'ব পৰা নাই। তাৰপিছত আকৌ যাদুঘৰজন আজি বছৰ ধৰি তেওঁ মুক্তি লাভ কৰা নাই। সেই মানে তেওঁ অকল সেই যাদু মাৰিডালে লৈ পৰ্বতৰ কাষতে সেই জীৱন পাৰ কৰি আছে। তেতিয়া নহয়, সি তেতিয়া ক'লে যে তাৰো আকৌ ইমান দুখৰ হৈছে, কিন্তু সি ভাবিলে যে মই নিজেই খুজি কাটি খাই আছোঁ কিবা এটা কৰি, কিন্তু ইহঁতেতো বছৰ ধৰি পচি আছে, ইয়াত জেগাত ৰৈ আছে, যে তেওঁ সেইকাৰণে নাই সেই 3টা প্ৰশ্নকে সুধিম। গৈ মানে প্ৰভুৰ ওচৰত পালে। প্ৰভু ক'লে, প্ৰভু মই প্ৰথম প্ৰশ্নটো হ'ল যে মই আহি থাকোঁতে মোৰ এগৰাকী ছোৱালী লগ পালোঁ, মানুহৰ ঘৰত ৰাতি থকা গোটেই বিৱৰণ নক'লে। তাই বছৰ ধৰি তাই জন্মৰ পৰাই তাই মুখে মাতিব নোৱাৰে, কাণে ভালকৈ নুশুনে, খুব সুন্দৰ গাভৰু। তাই দেউতাকে আপোনাৰ প্ৰশ্ন তাই কেনেদৰে তাই মুক্তি লাভ কৰিব, সেই বিপদবোৰৰ পৰা তাইকে মুক্তি লাভ কৰিব। তেতিয়া ক'লে যে তুমি যেতিয়া উভতি যাবা, তেওঁ তুমি নিজেই দেখিবা সেই পৰিৱেশটোত তেওঁ কেনেকৈ মুক্তি লাভ কৰিলে, তোমাক প্ৰশ্ন এইটো উত্তৰ এনেকৈ দিলে। ছেকেণ্ড প্ৰশ্নটো আহিলে কাছটোৰ বিষয়ে ক'লে যে তেওঁ বছৰ ধৰি আছে, কিন্তু তেওঁৰ চলংটো নথকাৰ কাৰণে ঘঁৰিয়াল হ'ব পৰা নাই।
তেতিয়া বৌদ্ধদেৱে ক'লে তুমি এটা কাম কৰিবা, কাছজনীক ক'বা যে নিজৰ চলংটো এৰুৱাই দিবলৈ কোৱা, তেতিয়া তেওঁ সি ঘঁৰিয়াললৈ ৰূপান্তৰিত হ'ব। তাত ৩ নম্বৰ প্ৰশ্নটো আহিলে। তাত যাদুকৰজনে ক'লে, যাদুকৰজনে এনেকৈ বছৰ বছৰ ধৰি প্ৰভূত সি মুক্তি লাভ কৰা নাই, কেনেকৈ তেওঁ মুক্তি লাভ কৰিব? তেওঁ কৈছে তেওঁ যদি যাদু মাৰিডাল দলিয়াই দি দিয়ে বা পেলাই দিয়ে, তেওঁৰ হাতৰ পৰা মানে এৰুৱাই দিয়ে, সেইদিনাখনৰ পৰা তেওঁ মুক্তি লাভ কৰিব। সি প্ৰভুক নমস্কাৰ জনাই তাৰপৰা বিদায় ল'লে। আহি যাদুকৰটো চপালে, ক'লে যাদুকৰ আপুনি এটা কাম কৰিব, ভগৱানে কৈছে আপোনাৰ যি যাদুকৰ যিডাল মাৰিডাল যদি আপুনি পেলাই দিয়ে বা মানে আপোনাৰ গাৰ মানে আপোনাৰ শৰীৰৰ পৰা আঁতৰাই দিয়ে, তেতিয়া আপোনাৰ সেইদিনাখনি আপুনি মুক্তি লাভ কৰিব। তেতিয়া যাদুকৰজনে ভাবিলে ঠিক আছে, যদি তুমি মোৰ ইমান প্ৰশ্ন উত্তৰ দিলাই, তেতিয়া মই তোমাক এই যাদু মাৰিডাল দিছোঁ, তুমি এইডালে যিয়ে কৰিবা, যি বিচৰা তাকে তোমাৰ মুখৰ আগত সি আনি দিব। তাৰপিছত সেই যাদুকৰৰ মাৰিডাল লৈ সি পাৰ হৈ আহিল, তাৰপৰা গুচি আহিল। আহি কাছজনী নদী পাৰ পালেহি। কাছজনী ক'লে, কাছজনী আকৌ নদীখন তাক পাৰ কৰাইলে। পাৰ কৰাৰ পিছত ক'লে যে তুমি এটা কাম কৰা, তোমাৰ চলংটো গাৰ পৰা তুমি এৰুৱাই দিয়া, তুমি সেইদিনাখনিয়ে ঘঁৰিয়াললৈ ৰূপান্তৰিত হ'বা। তাৰপিছত সেইমতে কাছজনীয়ে ঘঁৰিয়ালৰ ৰূপান্তৰিত হ'বৰ কাৰণে কাছৰ চলংটো এৰুৱাই পেলালে। এৰুৱাই পেলাই তাত এটা বহুত মাণিক ওলালে। সেই মাণিকখিনি কাছজনীয়ে ইয়াক দিলে যে তুমি মোৰ ইমান ডাঙৰ এটা উপকাৰ কৰি দিলে, মই ইমান দিনে ইয়াত আছোঁ, এই কথাটোকে মই কাম কৰা নাছিলোঁ, তুমি এই মাণিকখিনি তুমি লগত লৈ যোৱা। সি যাদুকৰ সেই মাৰিডালো পালে, মাণিকখিনিও পালে। তাৰপিছত আহি যেতিয়া মানুহ ঘৰৰ দৰজা মুখত পালে, তাইক সেই দৰজাখন খুলিয়েই ছোৱালীজনীয়ে তাক মাত দিলে যে আপুনি আহিলে, আপোনাক বহুত ধন্যবাদ, আপোনাৰ কাৰণে মই আজি নতুন এটা জীৱন লাভ কৰিলোঁ। তাৰ মানুহ ঘৰে যেতিয়া কি কৰিলে, সেই ছোৱালীজনীক তালৈ বিয়া দি ঘৰলৈ পঠিয়াই দিলে। সি ছোৱালীজনীক লৈ সুখে সন্তোষে ঘৰলৈ আহিলে। ঘৰখন আহি পোৱাৰ পিছত তাৰতো যিখিনি দুখ দুৰ্গতি আছিল, তাৰ অভাৱ অনাটন আছিল, সি যি বিচাৰে যে যাদুকৰৰ সেই মাৰিডালে ঘূৰাই দিলে, তাৰ খোৱাৰ ইমান বস্তু সি প্ৰয়োজন, সেই বস্তুখিনি পালে। তাৰ লগত সি কাছজনীয়ে দিয়া মানে মাণিকখিনি পালে, সি সেইখিনি লৈ তাৰ আৰু লগতে সি বিবাহো কৰিলে। খুব এটা সুন্দৰ পৰিৱেশৰ সি জীৱন নিৰ্বাহ কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া কথাটো হ'ল যে আমি এই সাধুটো যে ক'লোঁ, ইয়াৰ পৰা আমি য'ত আছোঁ, মই কি সেই কথাটো আমি অনুভৱ কৰিব লাগিব। মই কি কৰিব লাগিব, মই কিয় আহিছিলোঁ, কেনেকৈ কৰিব লাগিব, এই কথাটো আমি নাম্বাৰ 1 মনত ৰাখিব লাগিব। এতিয়া চাওক, আমাৰ বহুত মানুহৰ আছে, আমি ইগ' আছে। আমাৰ নিজৰ জেগাৰ পৰা আমি আঁতৰিব নিবিচাৰোঁ, নিজৰ জেগাটো প্ৰতিপন্ন কৰিব বিচাৰোঁ যে মই এই জেগাটোকে মোৰ কাৰণে শ্ৰেষ্ঠ, মই পৃথিৱীত মই শ্ৰেষ্ঠ, তেনেকুৱা কিছুমান কথা থাকে। এতিয়া সেই যদি যাদুকৰে যে জীৱন যদি তেওঁ সেই যাদু মাৰিডালকে দেখুৱাই তেওঁ কিন্তু তেওঁ জীৱনৰ পৰা মুক্তি লাভ নকৰে। সেইকাৰণে কি কৈছে, ভগৱানে ক'লে, আমাক বুজাইছে যে নিজৰ যিটুকুৰা জেগাত আমি আছোঁ, সেই জেগাটুকুৰাৰ পৰা স্থানান্তৰিত কেতিয়াবা মানুহৰ প্ৰগ্ৰেছ হ'বৰ কাৰণে বা কেতিয়াবা আমি আমাৰ নিজক সলনি কৰিবৰ কাৰণে নিজৰ সেই জেগাটোৰ পৰা আঁতৰি আহিলেহে মুক্তি, সেই জেগাটোৰ পৰা যদি ত্যাগ কৰিব পাৰোঁ, তেতিয়াহে আমি নতুন এটা পথৰ ত্যাগ কৰিব পাৰিম। এতিয়া আমি প্ৰথম কথাটো হ'ল যে আমাৰ জীৱনত কিছুমান বস্তুৰ পাবৰ কাৰণে ত্যাগ কৰিব লাগিব। তেনেকুৱা আৰু বিভিন্ন ধৰণৰ কাহিনী আছে। যেনেকৈ ৰামচন্দ্ৰই যেতিয়া আপোনাৰ হেৰিয়ক মাৰিছিলে, ৰাৱণক মাৰিছিলে, নাভিত মাৰি পেলাই যেতিয়া তেওঁ মৃত্যুবৰণ কৰে, তেতিয়া তেখেতে কৈছিলে যে মানে লক্ষ্মণে কৈছিলে যে লক্ষ্মণ ভাই চোৱা, আমি তেওঁক কৰ্মফলৰ কাৰণে তেওঁক মৃত্যুদণ্ড দিলোঁ, কিন্তু তেওঁৰ ওচৰত কিছুমান জ্ঞান ল'বলগীয়া জ্ঞান মানে আহৰণ কৰিবলৈ বহুত কথা আছে, তেওঁৰ পৰা তুমি শিকি আহাগৈ। প্ৰথমতে ৰামায়ণে লক্ষ্মণক পঠিয়াই দিলে, লক্ষ্মণ গ'ল, কিন্তু লক্ষ্মণক দেখি ৰাৱণে মূৰটো ঘূৰাই পেলাই তাৰ ফালে নেচালে। তেতিয়া কি কৰিলে, তেতিয়া আকৌ ৰাম আহিলে, ৰামৰ ওচৰত আহি লক্ষ্মণে ক'লে যে দাদা মই গৈছিলোঁ, কিন্তু তেওঁ মোৰ ফালে নাচালে। তেতিয়া ৰামে ক'লে তুমি যেনেকৈ গৈছা তেনেকৈ গ'লে নহ'ব, তোমাৰ যিটো অহংকাৰ, তুমি অহংকাৰ ভাৱ লৈ গৈছা, ত্যাগ কৰি তেখেতৰ ওচৰত ভৰি ধৰি সেৱা কৰিব লাগিব, তেতিয়া তুমি জ্ঞানখিনি লাভ কৰিবা। তেতিয়া সেই বস্তুখিনি যেতিয়া লক্ষ্মণে ৰাৱণৰ ওচৰলৈ গ'ল, ৰাৱণক ভৰি ধৰি সেৱা কৰিলে, প্ৰভু আপোনাক আমি মৃত্যুবৰণ কৰিলোঁ, তথাপিতো আপুনি মোক দাদাই পঠিয়াইছে, দাদাৰ অনুগ্ৰহত মই আপোনাৰ ওচৰলৈ আহিছোঁ যে আপুনি মোক আপোনাক জ্ঞান দিবলৈ, জীৱনৰ কিছুমান জ্ঞান দিবলৈ কৈছে। তেতিয়া ৰাৱণে ক'লে যে তোমাক কি জ্ঞান দিম, তোমাৰ জ্ঞান দিবলৈ মোৰ হাতত একোৱেই নাই, কিন্তু তুমি এনেকুৱা এজন মানুহৰ লগত আছা যিজন মানুহে তোমাক পৃথিৱীৰ সৰ্বস্ব জ্ঞান দিব পাৰে। তাৰ উদাহৰণটো চব সৰুত আৰু বহুত কাহিনী আছে তেনেকৈ ধৰি লওক। এইটো কথাটোৰ পৰা আমি কি অনুভৱ কৰিলোঁ যে আমি কিবা শিক্ষা ল'ব হ'লে বা কিবা এটা কৰিবলৈ হ'লে, আমি নিজৰ জীৱনটো আগুৱাই নিবলৈ হ'লে এইকেইটা কথাত গুৰুত্ব লাগিব যে নিজৰ যিটো স্থিতি, নিজৰ যিটো আমি অহংকাৰ কৰিলে জীৱনত আমি সফলতা লাভ কৰিব নোৱাৰোঁ। প্ৰথম কথা, আমি নিজৰ জেগাটোৰ পৰা স্থানান্তৰিত হ'ব লাগিব। নিজক সলনি কৰিবলৈ হ'লে প্ৰথম এই কামকেইটা কৰিব লাগিব। ধন্যবাদ। আমি আগলৈ আৰু এনেকুৱা ধৰণৰ কথা আপোনালোকৰ আগত আনিম। নমস্কাৰ।